নমস্কাৰ সকলোকে মৰিঞ্জু ব্লগ চেনেলটিলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ময়ো বৰ্তমান ভালেই। আপোনালোকক আমাৰ নামঘৰৰ ৰাতি পৰিৱেশটো দেখাওঁ বলকচোন। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক আপোনালোকক ৰাতি পৰিৱেশটো দেখাওঁ। হঠাতে লয় প্ৰাণ কৃষ্ণ বিনে কোনে আকল কৰিব কথা গুণানী কীৰ্তন শুনিবলৈ পাইছো। আমাৰ নিচিনা শতজন মানুহ আছে। পাখণ্ডৰ ওপৰত এতিয়া লওঁ বুলি কৈছে এতিয়া পাখণ্ডৰ ওপৰতে লওঁ বুলি কৈছে। আপুনি মই প্ৰমাণ হৈবে যত ধান অসিদ্ধ হল ভকাম আচৰিয়া যাৰ দেৱ দত্ত নদুখ বিষাদতা অভিত্ৰিশয় খান্দা কৰে ধৰি কৰিব ৰাতি হলে বেছি ধুনীয়া লাগে ন ভাই ইমান ধুনীয়া লাগিছে।